এয়া মই ডাইলগ কৈছোঁ আমাৰ কোঁৱগাঁও মৰমৰ ভতিজা এটাক লগ পাইছোঁ ইমান ভাল লাগিছে ইটানগৰ গেগেঙা পাঙাগতে লাগিছে এখেত কি মজা নম্বৰ দিছোঁ হা মোৰ চেহেৰাটো চাওক কিমান ষ্ট্ৰং ফেমিলি হোল্ডাৰ ইট বডিগাৰ্ড মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছোঁ বিমলাপুৰ ৰাংচালি ভূঞাখাত লাডুগড় সৌচৰাই গুজৰাটিং চাহাব আৰু মেম চাহেবে মোক কি বুলি মাতে অ' মি কাম হিয়াৰ চিট ডাউন প্লিজ ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট আয়ো ট্ৰাক ধৃছ চিনেমাত চোতা দিছোঁ তাহোঁ গাড়ী হা হেলিকপ্টাৰলৈ টকা পেলাব ওপৰৰ পৰা ধাম ধুম পেলাই দিওঁ ওপৰৰ পৰা আকৌ আণ্ডাৰগ্ৰাউণ্ডত ভৰাই থৈ আহোঁ আকৌ কাইলৈ মানে পে'মেণ্ট কৰিব লাগে 40 লাখ বিমলাপুৰ টি ষ্টেটত মই বিমলাপুৰ টি ষ্টেটৰ মালিকৰ ব্লেক কেট আছিলোঁ ইমান ভোগালী কৰিছিলোঁ ৰাজভোগ কৰিছোঁ নহয় কেনেকুৱা আনন্দ আৰু কপাল নহয় দেই দফলা পৰ্বতৰ এফাল আৰু ইমান আনন্দত থাকিবলৈ পাইছোঁ এতিয়া মৰমৰ ভতিজাই কিমান দামী গাড়ী লৈ আহিছে মোক লগ পালে কিমান ভাল পাইছে মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰী বাঁহগাজ আপোনালোকৰ খৰিচা কথাটো বুজিছা কি ধুনীয়া ভাষণ দিছোঁ নহয় ব্ৰহ্মপুত্ৰ বৰপানী কপি উঠিব ভিনদেউ যাব সময়ত বাইদেৱে কেনেকৈ বাই দি হুকে খুন্দা মাৰি ধৰে আয়ো এবাৰী পিন্ধে বু মাৰি দিবলৈ মন যায় একদম 100% সঁচা কথা বেছি নকওঁ ইমানতে কৈ সামৰণি মাৰিছোঁ নমস্কাৰ শিৱসাগৰ কথা এটা ক'বলৈ কৈছে থানাপতি আমলাপতি বাবুপতি গণকপতি জেঙনিকটীয়া দবা চাৰিআলি অংগ চাৰিআলি কেপি চাৰিআলি জয়াপাৰ ঢুলীয়াপাৰ দেবেয়াপাৰ মিলন নগৰ ফুকন নগৰ বাবুপতি 17 কেজি ৰৌ মাছৰ মাথা খাব লাগিব নহ'লে লুটি খাই ঠাচকৈ পৰিব বেয়া নাপাব দেই পুলিচৰ এটা ডাইলগ ক'বলৈ কৈছে মই ফূৰ্তিতহে কৈছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আমাৰ শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ে বেয়া চেয়া নাপাব পুলিচ হ'ল ধোৰাসাপ OC কোলামুচা CI মতিপেটি SDP দুন্দুলিপেটি SP ডাইলাভ DC হকা DC ডিচিশ্যন ল'ব লাগে একচুৱেল SP একশ্যন ল'ব লাগে নহ'লে দুখীয়া মানুহ মৰণ বা মণ্ডলে কণ্ডল লগাই দিছে একদম ডাঙৰ মানুহবোৰ AC ৰুমত থাকিবলৈ পাইছে মতামত জোচ চলাই ৰং চাব নালাগে এনকুৱাৰী তদন্ত ইমিডিয়েট চেকিং তালাকি কৰক এদিন গাঁৱলৈ আহক গাঁৱলৈ খুব বিচাৰ এটা কৰি দিয়ক 100%